নিশ্চিতভাৱে কিছুদিন মই এটা 3 মাহ আগতে এটা মোৰ মন্তব্য আছিলে সেই মন্তব্যটো আজিও মানে মানুহে প্ৰকাশ কৰে মই বিনম্ৰতাৰে সকলো ৰাইজক অনুৰোধ কৰিছোঁ যে আজি 3 মাহৰ আগৰ পৰিস্থিতি আৰু আজিৰ পৰিস্থিতি সুকীয়া আজি কিছুদিনৰ পৰা নিশ্চিতভাৱে লোড শেডিং অসমৰ বিভিন্ন অঞ্চলত হৈছে আমিও দুখী যে এনেকুৱা ধৰণৰ লোড শেডিং হ'লে মানুহ যেতিয়া উৎপাত গৰমত থাকে মানুহৰ মানে যিটো কয় কি আৰু মনৰ যিটো শান্তি এই মনৰ শান্তিটো নাইকিয়া হয় সেইকাৰণে আজি সামাজিক মাধ্যমতো দেখিছোঁ বা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও দেখিছোঁ বহুত মানুহে মানে এই কথাটোক লৈ পেলাই অলপ দুখ বা ক্ষোভ অনুভৱ কৰিছে গতিকে ময়ো ৰাইজৰ দুখত দুখী কিন্তু অলপমান ধৈৰ্য ধৰক বিভিন্ন অঞ্চলত আজিকালি আপোনালোকে জানে যে বিদ্যুৎ ক্ষেত্ৰখনতো এটা মানে এটা কি বুলি কয় এটা বিশেষভাৱে এটা তাত মানে সংস্কাৰ চলি আছে আগৰ যিবিলাক বিদ্যুতৰ লাইন আছে সেইবিলাক নতুন নতুন লাইন স্থাপন হৈ গ'ল গতিকে এই ধৰণে বিদ্যুৎ যোগানৰ ক্ষেত্ৰতো আৰু জেগাই জেগাই আমাৰ জেগাই জেগাই আমাৰ মানে চাব ষ্টেচনবিলাক আমাৰ নিৰ্মাণ হৈ আছে আধুনিক চাব ষ্টেচনবিলাক তো আগত আজি 50 বছৰ ধৰি সেইবিলাক চাব ষ্টেচন এটা জেগাৰ পৰা আপোনালোকে আজি দেখিছে ট্ৰেন্সফাৰ্মাৰ যদি আজি জ্বলে হয়তো 2 দিন 3 দিন পিছতেই সেই জেগাত ট্ৰেন্সফাৰ্মাৰ সংস্থাপিত হয় এতিয়া বানপানীৰ সময়ত আজি কিছু অঞ্চলত মানুহে মানে এই বিদ্যুতৰ পৰা মানে সুবিধাৰ পৰা মানে বঞ্চিত হৈ আছিলে এতিয়া আমি লগে লগে কৈছোঁ যে যিমান পাৰি সিমান সোনকালে যাতে মানুহৰ যাতে এইটো ৰিস্ক যিটো ফেক্টৰ আছে সেই ফেক্টৰটো চাই সোনকালে দিব লাগে কিন্তু এটা কথা মই মানিছোঁ যে এইকেইটা দিন মানুহে উপযুক্ত বিদ্যুৎ মানে নোপোৱাৰ কাৰণে বহুত কষ্ট ভোগ কৰি আছে